সকলোকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ সাধাৰণ জ্ঞানৰ এটা নতুন ভিডিঅ'। স্বাধীন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল? আৰু এই প্ৰশ্নটোৰ উত্তৰ হৈছে বল্লভভাই পেটেল। হয়, বল্লভভাই পেটেল আছিল স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী উপ প্ৰধানমন্ত্ৰী। স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী স্বাস্থ্যমন্ত্ৰীৰ নাম কি? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে ৰাজকুমাৰী অমৃত কৌৰ। স্বাধীন ভাৰতৰ প্ৰথম নেহৰু মন্ত্ৰীসভাৰ একমাত্ৰ মহিলা মন্ত্ৰীগৰাকীৰ নাম কি? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে ৰাজকুমাৰী অমৃত কৌৰ। স্বাধীন ভাৰতৰ প্ৰথম ৰেল পৰিবহণ মন্ত্ৰীজনৰ নাম কি? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে জন মাথাই। জন মাথাই আছিল স্বাধীন ভাৰতৰ প্ৰথম ৰেল আৰু পৰিবহণ মন্ত্ৰী। স্বাধীন ভাৰতৰ প্ৰথম যোগান আৰু উদ্যোগ মন্ত্ৰী কোন আছিল? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে শ্যামা প্ৰসাদ মুখাৰ্জী। স্বাধীন ভাৰতৰ প্ৰথম শ্ৰম মন্ত্ৰী কোন আছিল? আৰু স্বাধীন ভাৰতৰ প্ৰথম শ্ৰম মন্ত্ৰী আছিল জগজীৱন ৰাম। স্বাধীন ভাৰতৰ প্ৰথম যোগাযোগ মন্ত্ৰী কোন আছিল? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে ৰফি আহমেদ কিদৱাই। হয়, ৰফি আহমেদ কিদৱাই আছিল স্বাধীন ভাৰতৰ প্ৰথম যোগাযোগৰ মন্ত্ৰী। স্বাধীন ভাৰতৰ প্ৰথম খাদ্য আৰু কৃষি মন্ত্ৰী কোন আছিল? আৰু এই প্ৰশ্নৰ উত্তৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। হয়, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল স্বাধীন ভাৰতৰ প্ৰথম খাদ্য আৰু কৃষি বিভাগৰ মন্ত্ৰী। স্বাধীন ভাৰতৰ প্ৰথমখন মন্ত্ৰীসভাৰ বিষয়ে ইয়াৰ আগৰ এটা ভিডিঅ'ত আলোচনা কৰা হৈ গৈছে, আৰু এইকেইজন মন্ত্ৰীৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে। গতিকে যিসকলে নেকি আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে ডেছক্ৰিপশ্যনত পাই যাব। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে ভিডিঅ'টোত লাইক এটা, আৰু যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।